অসমৰ মানুহে যেতিয়া মিয়াৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে চোলা ফালে তেতিয়াই প্ৰদেশ কংগ্ৰেছ দলক অসমীয়া মানুহে বিদায় দিলে। মিয়াৰ কাৰণে চোলা ফালিবলৈ ভূপেন বৰাই যেতিয়া ফালিলে তাৰপিছত আৰু তেওঁক অসমীয়া মানুহৰ কথা কোৱাৰ যোগ্যতা নাই। তেওঁ বুকু ফালে যদি কৰিমুদ্দিনৰ কাৰণে ফালক, ৰহিমুদ্দিনৰ কাৰণে ফালক আৰু আলাউদ্দিনৰ কাৰণে ফালি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু অসমৰ যিসকল খিলঞ্জীয়া মানুহ তাৰ কাৰণে চিন্তা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আছে, আমি আছোঁ, আমি চিন্তা কৰিম। তেওঁলোক মানুহৰ কথা চিন্তা কৰিব নোৱাৰে কাৰণ সেই অধিকাৰ তেওঁৰ নাই। ভবানীপুৰৰ সভাখনত তেওঁ যিসকল মানুহ আছে, এবাৰ মুখবিলাক চাবচোন, বাংলাদেশত কিবা সভা হৈ থকা যেন লাগে। এই সভাখনটো অসমত হোৱা যেন নালাগে, বাংলাদেশৰ ক'ৰবাত অঞ্চলত হৈ থকা সভা যেন লাগে। এতিয়া বাংলাদেশৰ সভাত ভূপেন বৰাই ভাষণ দিছে, তাত আমাৰ চাবলগীয়া কি আছে? অসমৰ সভাত চাউলুং চুকাফা, কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বৰ সভাত আমি ভাষণ দিওঁ, সেনেকুৱা মানুহৰ সভাত আমি ভাষণ দিওঁ। তেওঁ ভাষণ দিয়ে বাংলাদেশৰ সভাত ভাষণ দিয়াৰ লগত আমাৰ কি মতলব আছে? দি থাকক তেওঁলোকে, বাংলাদেশীৰ আগত যিমান ভাষণ দি থাকক। সেই ভাষণ আমি দিবও নাযাওঁ আৰু সেই ভাষণৰ পৰা আমাৰ গুৰুত্বও নাই। এতিয়া তেওঁৰ ফটোখন মই চাই মই ভাবিছোঁ এইখন ঢাকাত হৈছে নে অসমত হৈছে, ভবানীপুৰ নে ঢাকাত হৈছে। মই বৰপৰা ভাবিলোঁ এই ভবানীপুৰ ক'ৰবাৰ বাংলাদেশৰ ভবানীপুৰ নেকি, তেনেকৈ ভাবিছিলোঁ। গতিকে পিছত গম পালোঁ যে হয়, বাংলাদেশী মানুহ বহুত ইয়াত আছে, সেইসকলক লৈ অকণমান সভা কৰিছে।